গাইজ সকলো ভালে আছেনে আশা কৰোঁ সকলোৰে ভাল আজি মই আহিছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আৰু আজি অলপ বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰিম সদায় আমি শ্বৰ্ট ফিল্ম দিওঁ বা কিছুমান কমেডি ভিডিঅ' দিওঁ কিন্তু আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ চেষ্টা কৰিম কেনেকুৱা হয় ভিডিঅ'টো হ'ল পাজল আপোনালোকে নিশ্চয় পাজল ভাল পায় বা পাজল খেলি বা পাজল সলভ কৰি ভাল পায় আৰু আজি মই আপোনালোকৰ মাজত দুটা কইনৰ পাজল লৈ আহিছোঁ এই দুটা কইনৰ পাজল নিশ্চয় আপোনালোকে ভাল পাব ঠিক আছে চাওক পাজল দুটা কেনেকুৱা হয় দুটা পাজল ট্ৰিক্স পাজল দুটা আপোনালোকক সলভ কৰিব কম যদি আপোনালোকে সলভ কৰিব পাৰে বা নোৱাৰে যদি তেতিয়াহ'লে মই ভিডিঅ'টো শেষত সলভ কৰি দিম নিশ্চয় পাজল দুটা আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে এতিয়া পাজল দুটা চাওক পাজলটো সলভ কৰিব সহজ হয় কিন্তু দ্বিতীয় পাজলটো যিটো দেখুৱাম দ্বিতীয় পাজলটো সলভ কৰিবলৈ বহুত কঠিন হয় খুব কম সংখ্যকহে এইটো সলভ কৰিব পাৰে মই যিমান দূৰ জানো আৰু এতিয়া পাজল দুটা চাওক কেনেকুৱা লাগে আপোনালোকৰ সলভ কৰি শেষত কমেণ্টত জনাব ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ স্ক্ৰীনত দেখা পাইছে 10টা কইন আছে আৰু 10টা কইনেৰে এটা ত্ৰিভুজ অঁকা হৈছে মানে ত্ৰিভুজ গঠন হৈ আছে এতিয়া আপোনালোকে ইয়াৰ যিকোনো 3টা কইন উঠাব পাৰিব আৰু ত্ৰিভুজটো বিপৰীত দিশত থাকিব লাগিব বিপৰীত দিশত কৰিব লাগিব কেনেকুৱা হ'ব মই কৈ আছোঁ ত্ৰিভুজটো এনেকুৱা কৰিব লাগিব এতিয়া চেষ্টা কৰক আপোনালোকে কোন 3টা কইন উঠাব আৰু ত্ৰিভুজটো বিপৰীত দিশত গতি কৰা যেন হৈ থাকিব আপোনাৰ হাতত 10 ছেকেণ্ড সময় আছে 10 9 8 7 6 5 4 3 2 1 সময় শেষ হৈ গ'ল আপুনি কমেণ্টত জনাওক আপুনি কৰিব পাৰিলে নাই যদি পৰা নাই মই এনচাৰটো আপোনাক কৈ আছোঁ কেনেকৈ হয় এতিয়া চাওক দেখিলে এই 3টা কইন লাগিব লাগে এইটো এইটো আৰু এইটো আৰু এইটো ইয়াত দিব লাগিব তাৰপিছত এইটো ইয়াত দিব লাগিব হৈ গ'ল দেখিছে গতিকে বুজি পালে নিশ্চয় প্ৰথম পাজলটো ভাল পালে এতিয়া কইনৰ এই দ্বিতীয় পাজলটো চাওঁ আহক এতিয়া আকৌ নতুন এটা ট্ৰিক্সলৈ গৈ আছোঁ এইটো হৈছে ইয়াত স্ক্ৰীনত আপোনালোকে 4টা কইন দেখিছে এই 4টা কইন এনেকুৱা টাইপত আছে যে এইটো এটা লাইনত 4টা আৰু এটা লাইনত 3টা দেখিছে এইটো লাইনত 4টা আছে আৰু এইটো লাইনত 3টা আছে এতিয়া আপোনালোকে এনেকুৱা কৰিব লাগিব যাতে ইয়াৰে দুটা লাইনতে 4টা 4টা কইন থাকে কিন্তু আছে ইয়াত মাত্ৰ 6টা কইন তথাপি এনেকুৱা কৰিব লাগিব যাতে ইয়াত দুটা লাইনে সমানে কইন থাকে সমানে মানে 4টাকৈ কইন থাকে মানে আপোনালোকে যিকোনো ইয়াৰে এটা টাচ কৰিব লাগিব এটা কইন উঠাই কোনোবা এটা জেগাত বহাব লাগিব আৰু এনেকুৱা হ'ব লাগিব যাতে দুটা লাইনতে 4টা 4টাকৈ কইন থাকে ধৰা হ'ল মই এইটো কইন উঠাইছোঁ আৰু ইয়াত দি দিছোঁ এতিয়া কি হ'ল ইয়াত 4টা কইন আছে কিন্তু এইপিনে 3টা কইন আছে এনেকুৱা হ'লে নহ'ব দুটা লাইনতে সমানে কইন থাকিব লাগিব 4টা কিন্তু আপুনি ইয়াৰে যিকোনো এটাহে উঠাব লাগিব এইটো কইন উঠাই ইয়াত দিলে তথাপি নহয় মুঠতে আপোনালোকে যেনেকৈ কৰে যিকোনো এটা উঠাই দুটা লাইনতে 4টাকৈ কৰিব লাগিব এতিয়া আপোনালোকে ভাবক যে কেনেকৈ এইটো সম্ভৱ হ'ব আপোনাৰ হাতত সময় আছে 10 ছেকেণ্ড 10 9 8 7 6 5 4 3 2 1 এয়া সময় শেষ হৈ গ'ল যদি আপোনালোকে এইটো সলভ কৰিব পাৰিলে তেতিয়াহ'লে কমেণ্টত জনাওক আৰু যদি পৰা নাই তেতিয়াহ'লে মই কৈ আছোঁ চাই থাকক ভিডিঅ'টো ভাবিচালে এইটো বহুত টান যেন লাগে কিন্তু এইটো ইমান টান নহয় এইটো মাত্ৰ এটা কইন ইয়াত এইটো কইন টাচ কৰিব লাগিব এইটো কইন উঠাই যদি মাজত দি দিওঁ কি হৈ গ'ল এতিয়া দুটা লাইনতে 4টাকৈ কইন থাকিব এটা দুটা তিনিটা 4টা এইটো লাইনত 4টা আৰু এইটো লাইনতো এটা দুটা তিনিটা 4টা গতিকে দুটা লাইনতে 4টা 4টা হৈ গ'ল গতিকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আজি আপোনালোকৰ মাজত এয়া আমি নতুন বিষয় লৈ এটা ভিডিঅ' বনালোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বা এনেকুৱা পাজল আপোনালোকে ভাল পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডসকললৈ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ